বহুদিনৰ ব্যস্ততাৰ অন্তত মই আপোনালোকৰ মাজলৈ পুনৰবাৰ এটি নতুন ভিডিঅ' লৈ আহিছোঁ আৰু ব্যস্ততানো ক'ত সকলোৱে জানিবলৈ যদি মন কৰিছে তেনেহ'লে ব'লক উত্তৰ গুৱাহাটীলৈ। আৰু এয়া আমি এতিয়া গণেশগুৰি পালোঁ আৰু মোৰ লগত আছে বাপুজি কোঁৱৰ দা। বাপুজি কোঁৱৰ বুলি ক'লে আৰু হয়তো নতুনকৈ চিনাকি দিয়াৰ কোনো প্ৰয়োজন নাই, নামেই যাৰ পৰিচয়, নহয়নে বাৰু? আৰু এয়া গণেশগুৰিৰ পৰা আমি এতিয়া গৈ পালোগৈ ৮ গাঁও আৰু বাপুজিদা আছে। বাপুজিদাৰ কণ্ঠত গান নুশুনিলে হয়তো ভিডিঅ'টো আধৰুৱা হৈ ৰ'ব। পিছে বাপুজিদাৰ কণ্ঠত আজি বিহু নুশুনো, ব'লকচোন তেওঁৰ কণ্ঠত অকণমান বেলেগ গীত শুনিবলৈ যাওঁ। বেলেগ গীত মানে আচৰিত হোৱাৰ প্ৰয়োজন নাই, তেওঁৰ কণ্ঠত আমি দিহা নামকেই শুনোগৈ, ব'লক। আজি হৰি নাম ল'বলৈ ভকতে পাবলৈ নাই, আজি কীৰ্তন পঢ়িবলৈ ভকতৰ সময়েই নাই। ভকত বচল তুমি প্ৰাণ বান্ধৱ, তুমি সত্য শুদ্ধ শংকৰ মাধৱ। ভকতৰ ভকতি হেৰাই অ গুৰু, ভকতৰ ভকতি হেৰাই। আৰু বাপুজিদাৰ গান শুনি শুনি আমি পালোগৈ মালিগাঁৱৰ বিখ্যাত ট্ৰাফিক জাম। মালিগাঁও বুলি ক'লে প্ৰথমে হয়তো ট্ৰাফিক জামৰ কথাই মনলৈ আহে। আৰু এয়া এতিয়া আমি পালোগৈ শৰাইঘাট দলং, যিহেতু নৰ্থ গুৱাহাটী গৈ আছোঁ। আৰু আমি দৌৰা-দৌৰি বাপুজিদায়ো তেওঁৰ নিজৰ সাজপাৰযোৰ পৰিধান কৰিলে, লগতে মইতো পিন্ধিয়ে আহিছিলোঁ। আৰু এতিয়া আমি ইয়াতে থকা কেইজনীমান ভণ্টিক লগতে লৈ ল'ম। আৰু এয়া হৈছে চিমাক্ষী আৰু লগতে আহি আছে আৰু দুজনী ভণ্টি, আৰু এয়া বাপুজিদা আৰু এয়া হৈছে প্ৰীতি। নামটো যেনেকুৱা তাইও তেনেকুৱা, নহয়নে? আৰু এগৰাকী আহি আছে স্বাগতা বুলি কয়, তাইৰ নাম আচলতে স্বাগতা হয়, কিন্তু আমি তাইক সকলোৱে চিংকি বুলিহে মাতোঁ। আৰু আমি এতিয়া গৈ আছোঁ উত্তৰ গুৱাহাটী স্থিত ৰংমহল প্ৰাংগণলৈ, য'ত সাংস্কৃতিক সঞ্চালকালয়ৰ সন্দৰ্ভত আজি 10 দিনে ধৰি বিহু নাচ আৰু বিহু ঢোলৰ কৰ্মশালা হৈ আছিলে। আজি শেষৰটো দিন, আৰু শেষৰটো দিনত আমি সকলোৱে ধুনীয়াকৈ সাজি কাচি ওলাইছোঁ। আৰু এয়া হৈছে আমাৰ ঢুলীয়া ককাই, ঢুলীয়া ককাই নহয় আচলতে ঢুলীয়া ভনীটি, তাই ছোৱালীহে। আৰু মাইনাকেইজনীও ইমান ধুনীয়াকৈ সাজি কাচি ওলাইছে, লগতে ময়ো সাজি কাচি ওলাইছোঁ, কেমেৰাৰ সন্মুখত ওলাই ল'লোঁ। কেনেকুৱানো লাগিছে আপোনালোকে জনাব। আৰু এয়া হৈছে এগৰাকী ছাত্ৰীৰ মৰম, তাই আমাক সকলোকে এটা আঙুঠি গিফ্ট কৰিছে। আৰু অনুষ্ঠানৰ আৰম্ভণি কৰিলে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেৰে। আৰু 10 দিনে ধৰি কিনো শিকিলে ছাত্ৰ-ছাত্ৰী। আৰু অনুষ্ঠানৰ শেষত সম্বৰ্ধনা অনুষ্ঠানৰ ৰখা গ'ল, আৰু যিসকল গণ্য-মান্য ব্যক্তি আহিছিলে তেওঁলোকক সম্বৰ্ধনা জনালে। আৰু লগতে বাপুজি কোঁৱৰ দা মুখ্য প্ৰশিক্ষক হিচাপে আছিলে, যিহেতু তেওঁকো সম্বৰ্ধনা জ্ঞাপন কৰিলে। লগতে মই সহায়িকা হিচাপে তেওঁৰ লগত সংগত কৰিছিলোঁ, সেইকাৰণে মোকো সম্বৰ্ধনা জনালে। আৰু শেষত ছাত্ৰ ছাত্ৰীসকলক চাৰ্টিফিকেট প্ৰদান কৰিলে। আৰু এয়া ময়ো কেইগৰাকীমানক চাৰ্টিফিকেট দিবলৈ লোৱাত তৃষ্ণাই খুব ফূৰ্তি পাইছে, কাৰণ তেওঁলোক হৈছে মোৰ লগৰী। যিহেতু ইমান দিনে তেওঁলোকেও প্ৰশিক্ষণত অংশগ্ৰহণ কৰিছিলে, তেওঁলোককো চাৰ্টিফিকেট দিয়া হ'ল। আৰু এয়া তৃষ্ণা, বৰবিহুৱতী সকলোৱে চিনি পায়। আৰু অনুষ্ঠানৰ শেষত আমি সকলোৱে
ঘৰলৈ বুলি ওলালোঁ আৰু ভাল লাগিল আৰু এই যি চৰকাৰৰ প্ৰচেষ্টা দীৰ্ঘগামী হওক আৰু লগতে আপোনালোকেও ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব লাইক কৰিব শ্বেয়াৰ কৰিব